Hello everyone, মোৰ YouTube চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি অন্য এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিলো। আপোনালোক কেনে আছে বাৰু? বৰ্তমান মোৰ ভাল। আজি ভিডিঅ'টোনো কি হ'ব জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব। তেন্তে বলকচোন আজি আপোনালোকক কিনো দেখুৱাম। এটো দেখিছেনে আপোনালোকে আমাৰ ঘৰতে থকা প্লাই ফেক্টৰী। ইয়াতে বিভিন্ন ধৰণৰ বস্তু বনোৱা হয়। ড্ৰেছিং আইনা, এইবিলাক শোকেস বনাবৰ কাৰণে কাটি থৈছে এনেদৰে। আলনা, এইবিলাক আলনা, সকলো ধৰণৰ এইবিলাক প্লাই বস্তু বনোৱা হয় ইয়াত। অকল প্লাই বস্তু বনোৱা হয়। এইবিলাক আলনা বনাই থৈছে। এফালে এইবিলাক টেবুল বনাই থোৱা আছে। ইখনৰ পিছত ইখন উঠাই থোৱা আছে, সেইকাৰণে দেখাবলৈ অলপ অসুবিধা আছে। এখন হৈছে ড্ৰেছিং শোকেস। এইটো ইফালে মানে টেবুলৰ পিছফালে আছে, সেইকাৰণে ভালকে দেখাবলৈ অলপ দিগদাৰ হৈছে। মই আলনাডাল কেনেদৰে বনাইছে ভালকে দেখুৱাই দিছো। এটা আলনা দিছে এনেদৰে, তাৰপা আকৌ এটা ইয়াতো বক্স দি দিছে। এইবিলাক আজিকালি চলিছে আৰু কাপোৰ থব পৰাকে। এইফালে গডৰেজ বিলাক ৰাখিছে এনেদৰে। এতিয়া দেখাবলৈ দিগদাৰ হৈছে অলপ, মানে সুমুৱাই থোৱা আছে ইফালে অলপ। ইটোৰ মানে জেগাবিলাক বস্তু বনাবৰ কাৰণে জেগাটো চাইড হ'বৰ কাৰণে মানে এনেদৰে থৈ দিয়া আছে। এইবিলাক আকৌ শোকেস বিলাক এনেদৰে থোৱা হৈছে। এইবিলাক শোকেস বনাই আছে, এইবিলাক আধাখনীয়া হৈ আছে। এইবিলাক এখন ড্ৰেছিং এনেকৈ ৰাখিছে, এনেদৰে বনাই থৈ দিয়া আছে। ড্ৰেছিঙৰ ভিতৰত আকৌ এইটো এনেদৰে ডাৰ্চবিলাক এইটো পুৰা খোলাকে ৰাখিছে। এখন ড্ৰেছিং আইনা সেইকেইটা মেচিন, যিবিলাক প্লাই ফুটা কৰা হয় মেচিন, এইবিলাক গজাল, এইবিলাক বস্তুবিলাক য'ত মানে লাগে আৰু শোকেস গডৰেজ বনাওঁতে। এইবিলাক প্লাইবিলাক এনেদৰে ৰখা হৈছে। এইবিলাক প্লাই ভালো আছে। এইবিলাক প্লাই ইয়াতে কটা হয়। প্লাইবিলাক এই মেচিনটোতে কাটে, মেচিনটোদি কাটে। এখন এতে কাটে, এখনতে এনেদৰে কাটি কাটি বনায় আৰু। এইবিলাক প্লাই Papa, listen. This is money.
আপোনালোক কোনোবাই প্লাই বস্তু বনালে আমাৰ ইয়াতো অৰ্ডাৰ দিব পাৰে মই কন্টেক্ট নাম্বাৰটো দি দিম আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো যদি